টিয়কৰ মেলেং ফেষ্টিভেলত প্ৰথম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে। অসম চলচ্চিত্ৰ সমাজৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। বেজু ফুকন পৌৰণি সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি এতিয়া পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। ভিৰ কৰিছে চলচ্চিত্ৰ প্ৰেমীয়ে। আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ চলচ্চিত্ৰ মহোৎসৱলৈ। আমাৰ সংবাদদাতা চিত্ৰকমল বেজবৰুৱা উপস্থিত আছে। চিত্ৰকমল, আমি পোনপটীয়াকৈ আপোনাৰ কাষলৈ গৈছোঁ। কেনেধৰণৰ পৰিৱেশ, কোন কোন চলচ্চিত্ৰ প্ৰেমী তাত উপস্থিত হৈছে গৈ আপোনাৰ পৰা জানিব বিচাৰিম। এই মুহূৰ্তত এক উখল মাখল পৰিৱেশ, এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব, যে বুজাব নোৱাৰা পৰিৱেশ বুলি ক'লেও। প্ৰথমতে আমি বিশ্বক সামগ্ৰিক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। সমান্তৰাল আমি কথা পাতি যাম যে অসম চলচ্চিত্ৰ মহোৎসৱৰ যি সামগ্ৰিক দৃশ্য সেই দৃশ্য আমি প্ৰথমতে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। চেষ্টা কৰিছোঁ যে প্ৰথম অৱস্থাত এটা সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত ভাৰতীয় চলচ্চিত্ৰ সংঘ আৰু মেলেং ফেষ্টিভেল চলচ্চিত্ৰ সংঘৰ সহযোগত প্ৰথম অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱস্থলীত আমি এই মুহূৰ্তত উপস্থিত আছোঁ। আমি টিয়কৰ মেলেঙৰ ফেষ্টিভেল অঞ্চলত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমি বিজু ফুকন সমন্বয় ক্ষেত্ৰত এই মুহূৰ্তত উপস্থিত হৈ আছোঁ। এটা সুন্দৰ পৰিৱেশ, লানি নিচিগা ভিৰ, এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। সমান্তৰালভাৱে আমি এই গোটেই পৰিৱেশৰ কথা পাতি যাম, আমি দৃশ্যসমূহ দেখুৱাই যাম। তাৰ প্ৰাক মুহূৰ্তত এটা আমি চিত্ৰকীয় আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিশ্বৰ জৰিয়তে, বিশ্বৰ যোগেদি আমি যে অসম আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱৰ যি এটা সুন্দৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। এটা সুন্দৰ চিত্ৰকীয় এই মুহূৰ্তত খেৰেৰে নিৰ্মিত, নৰাৰে নিৰ্মিত এটা গ্ৰাম্য অঞ্চলত এটা সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে এই যি মহোৎসৱ অনুষ্ঠিত হৈছে। আৰু গংগা চিলনী পাখি দুটা ইতিমধ্যে চলচ্চিত্ৰ তেওঁলোকে চিত্ৰকীয় ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰি আছে। এটা হৈছে জয়মতী আৰু এটা আছে গংগা চিলনী পাখি। আৰু এই মুহূৰ্তত গংগা চিলনী পাখি আমি এই যি চিত্ৰকীয় সেই চিত্ৰকীয়টোৰ ভিতৰলৈ আমি ভিতৰ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিশ্বই আছে, বিশ্বই দেখুৱাবলৈ চেষ্টা কৰিছে। এটা সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে বুলি ক'বলৈ অনুষ্ঠানসমূহ আৰম্ভ হৈছে। ইতিমধ্যে চলচ্চিত্ৰ তেওঁলোকে দৰ্শকসকলে ইতিমধ্যে উপভোগ কৰিবলৈ লৈছে। এইটো সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এই মুহূৰ্তত, যিহেতু অতি দুৰ্যোগৰ সময়ত এই মুহূৰ্তত গ্ৰামাঞ্চলৰ এটা পৰিৱেশৰ মাজত তেওঁলোকে চলচ্চিত্ৰ যি উপভোগ কৰিছে, এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু আমি চলচ্চিত্ৰ পৰিচালকজন আছে, পৰিচালকজনৰ লগত কথা পাতিম। সমান্তৰালভাৱে তেওঁলোকৰ মতামতসমূহ দৰ্শকৰ মতামত ল'বলৈ চেষ্টা কৰিম। তাৰ প্ৰাক মুহূৰ্তত আমি কথা পাতিবলৈ চেষ্টা কৰিম যে চলচ্চিত্ৰখনৰ অন্তৰীণ যিখন চলচ্চিত্ৰ আছে তেওঁলোকৰ পৰিচালকৰ লগত এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম। যে কেনেকুৱা অনুভৱ, কি ক'ব এই মুহূৰ্তত? খুব ভাল লাগিছে যে অসম চলচ্চিত্ৰ সমাজে আৰু উদ্যোক্তাসকলৰ বিশেষ ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা প্লেটফৰ্ম দিছে যে চিনেমাবিলাক চলাবৰ কাৰণে বা ইয়াৰ গাঁৱৰ ৰাইজৰ কাৰণে এটা সুবিধা প্লেটফৰ্ম এটা দিছে। তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ। আৰু খুব ভাল লাগিছে ইয়াত পৰিৱেশটো, সকলোৱে ফুল হাউচফুল দৰ্শক আছে আৰু তেওঁলোকে ইতিমধ্যে আপোনালোকে দেখুৱালে যে চিনেমাবিলাক চাই আছে। আৰু মোৰ খুব ভাল এটা সুন্দৰ অনুভৱ তেওঁ ব্যক্ত কৰিছে। আমি যিসকল দৰ্শকসকলৰ মাজতে আমি যাম, তেওঁলোকৰ মন্তব্য মই জানিবলৈ চেষ্টা কৰিম। তাৰ প্ৰাক মুহূৰ্তত আমি উদ্যোক্তাৰ মাজলৈ আহিছোঁ, যিহেতু এটা সুন্দৰ পৰিৱেশৰ মাজতে এই গোটেই প্ৰক্ৰিয়াটো লৈছে যিকেইজন ব্যক্তিয়ে, তেওঁলোকৰ হয়তো মতামত নল'লে আধৰুৱা হৈ ৰ'ব। গতিকে এই মুহূৰ্তত কেনেকুৱা অনুভৱ হ'ব, গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবাঢ়িছিলে? আপোনালোকেতো দেখিছেই যে আমি যিটো উদ্দেশ্যৰে এই চলচ্চিত্ৰ মহোৎসৱখন অনুষ্ঠিত কৰিছোঁ, আমি বহু পৰিমাণে সফল হৈছোঁ। আমি আশা কৰাতকৈ যথেষ্ট বেছি সঁহাৰি পাইছোঁ। অন্তৰীণৰ নিচিনা এখন চিৰিয়াছ বক্তব্যধৰ্মী সমাজ মনস্কতাৰে পূৰ্ণ এখন ছবিত দৰ্শক ভৰি আছে। আজি চলচ্চিত্ৰ ইয়াত ছখন হ'ব, হয়, ছখন হ'ব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এইটো প্ৰেক্ষাগৃহতে অথেলো নামৰ আৰু এখন প্ৰশংসিত অসমীয়া ছবি প্ৰদৰ্শিত হ'ব। মই আপোনালোকক চিনাকি কৰিবলৈ ভাল পাম। আমাৰ মঞ্জুল জানাইছে অন্তৰীণৰ পৰিচালক। অন্তৰীণ আৰু অথেলো দুয়োখনৰে প্ৰযোজক মানৱেন্দ্ৰ অধিকাৰীদেৱ আমাৰ লগত আছে। তেখেতক আমি বিশেষভাৱে তেখেতক আপোনালোকে সোধক অন্তত যে সুস্থ ৰুচিসম্পন্ন চিনেমা প্ৰডাকশ্যন কৰোঁতে তেখেতে আগবাঢ়ি আহিছে, টকা পইচাৰ কথাও চিন্তা নকৰি। যথেষ্ট এটা দুৰ্যোগৰ সময়, গতিকে তাৰ মাজত এটা যথেষ্ট ৰাইজৰ আদৰ যথেষ্ট পোৱা। মই প্ৰথমতে অসম চলচ্চিত্ৰ সমাজৰ যিটো গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ পাতিছে, এইটো অতি শলাগিবলগীয়া কথা। সেইটোৰ বাবে মই ধন্যবাদ জনাইছোঁ অসম চলচ্চিত্ৰ সমাজক। আৰু এইকাৰণে এইটো দৰকাৰ যে আমাৰ অসমীয়া মানুহখিনিয়ে গাঁৱে ভূঞে চিনেমাখিনি দেখুৱাব, ভাল চিনেমা দেখুৱাবলৈ যিখিনি যথেষ্ট লাগে আমাৰ টেণ্ডেঞ্চি, সেইখিনি তেওঁলোকে কৰিছে, সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এনেকৈ যদি প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ পাতে, মানুহৰ লাহে লাহে চিনেমাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ভাল চিনেমা চাবলৈ মানুহ নিশ্চয় আগবাঢ়ি আহিব আৰু এইটোৱে উদ্যোগত হেল্প কৰিব। এটা যথেষ্ট ইতিবাচক পদক্ষেপ। তাৰ মাজতে আমি জনতাৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যে এটা সুন্দৰ পৰিৱেশৰ মাজত ইতিমধ্যে গোটেই প্ৰক্ৰিয়াটো লৈ গৈছে। আৰু এই মুহূৰ্তত অনুভৱটো কেনেকুৱা হৈছে, কি ক'ব? আজি আমাৰ তৃতীয় দিন এই মহোৎসৱৰ।
কালিলৈ আমি আমাৰ মহোৎসৱৰ সামৰণি পৰিব এই তৃতীয় দিনত আমাৰ অনুভৱ হৈছে যে আমি যি উদ্দেশ্য লৈ পেলাই চলচ্চিত্ৰ আন্দোলন গঢ়ি তুলিছিলোঁ সেই আন্দোলন যে এই গ্ৰাম্য স্তৰলৈ আহি আমি কিছু সফলতা লাভ কৰিছোঁ এনে অনুভৱ হৈছে প্ৰত্যেকখন ছবি উপভোগ কৰিবলৈ মানুহ হিলদল ভাঙি ওলাই আহিছে আপুনি দেখা পাইছে যে ইয়াত এখন অসমীয়া ছবি চলি আছে অন্তৰীণ যিখনত ইতিমধ্যে প্ৰেক্ষাগৃহত সম্পূৰ্ণ আসন মানুহ বহি থকাৰ পাছতো বহু দৰ্শক থিয় হৈ এই ছবি চাই আছে এইটো আমাৰ চিত্ৰগৃহতো একে অৱস্থা গতিকে ই আমাক আশান্বিত কৰিছে চিত্ৰকমল বেজবৰুৱা ধন্যবাদ জনাইছো আপোনাক আৰু দেখিবলৈ পোৱা গৈছে উৎসাহ উদ্দীপনা এতিয়া কাৰণ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছে টিয়কত সেই পৰিৱেশটো আমাক দেখুৱালে পোনপটীয়াকৈ সহযোগ কৰি আপোনাক ধন্যবাদ জনাইছো